কি হে তাৰমানে কি ৰিয়াকশ্যন মানে হে কি ৰিয়াকশ্যন হেল্ল' দোস্ত ৱেলকাম বেক টু মাই চেনেল চ' বন্ধুসকল আজি মানে যাম বুলি কৈছিলোঁ তাত ফুৰিবলৈ চ' আজি মানে এতিয়া আহিছোঁ ফুৰিবলৈ ৰেডি হৈছোঁ ঠাণ্ডা গতিকে জেকেট টেকেট পিন্ধিছোঁ এতিয়া বাজিলে 4:10 গতিকে অকণমান ওলাই যাওঁ ফুৰি আহোঁ ক'ত যাওঁ আপোনালোকক ক'ম ভিডিঅ'টি আপোনালোকে চাই থাকিব গতিকে আহক অকণমান ফুৰি আহোঁ আৰু আপোনালোকক কৈছিলোঁ ভাল 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 মানে ভিডিঅ' এটা দিয়াৰ চেষ্টা কৰিম শুৱালকুছিৰ পৰা গতিকে চাওক কিমান ভাল দিব পাৰোঁ আপোনালোকে ক'ব গতিকে চাই থাকিব আৰু চেনেলটি মোৰ লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ কৰি দিব গতিকে চাই থাকক আমি গৈ আছোঁ বস্ত্ৰ উদ্যানলৈকে দাদাৰ সৈতে দাদাই গাড়ী চলাই আছে চ' একো ক'ব পৰা নাই এইগিলা নেদে আহি পালোঁ বস্ত্ৰ উদ্যান ইয়াতে মানে সোমালে 10 টকাকৈ টিকট কাটিব লাগিব কাটিয়ে লওঁ ৰ'ব 10 টকাটো টিকট এটা আমি তিনিজনৰ 10 টকা কাটি লৈ যাব এটা টিকট চাই লওঁ মাৰ্বল খেলি আছে ইয়াতে গৰু দুটা আছে চৰি ফালে ল'ৰা ছোৱালী খেলি আছে ভাগৰ লাগলাই কি যাম ৰবা একেলগে যাম অকলে কিয় যাম মই নাযাওঁ গৰুকেইটাই চাই আমাক চাই আছে কেনেকে ইডাল সঁচা নাকি অৰিজিনেল নেকি ইডাল আৰ্টিফিচিয়েল সঁচা নহয় দিয়ক মিছা এইফালে যতৰা চোতা লৈ আছে কি চবফালে দেখুৱাব লাগিব আমাৰ গাইড তেখেতে কৈ আছে ঠিকে আছে এইটো কি বস্তু হা হা কি হামা নেকি এইটো কি পাতৰ নেকি আচ্ছা এই কলা কলা কেইটা কি বুলি কয় কি 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 তোমাকে যা ছাগলী যেন পাই তুমিও কলা কলা এই আমাৰ মা সূতা লৈ আছে কেনে লাগিব দেখা অকণমান আৰু আৰ্টিফিচিয়েলটো এটা কি এইয়া কোৱাইলো এই তোমাৰ মা সূতা লৈ আছে না মাৰ ফোনি য'ত আহিছোঁ মায়ে আৰু চাওক বা এইটো কি বুলি কয় আমাৰ গাইডজনে হা গাইডজনে নজনা হৈছে আমাৰ পাহৰিছে নাজানো দিয়ক জানে যদি ক'ব কমেণ্টত What is this? এয়া বোৱা তুলি আছে চাগে ন হা হা আচ্ছা গম পালোঁ কি আৰে মানে এইটো কি তাৰমানে ইয়াতো এইটো বোৱা বুলিয়ে কয় মুগা ডিজাইন চাওঁ আপোনালোকে
এইবিলাক ডিজাইন এইটো কস্তুৰী আমাৰ এই গাইডজনী এজনী গাইডজনী আৰু এজন হৈছে ফ্ৰেণ্ড অলি দুইজনী ইয়াতে আছে নমস্কাৰ দিছে এইবিলাক আমাৰ মেডামে পুতিছে এই মেডামে পুতিছে আৰু এই পাৰ্কখন এই এখেতৰ হয় আমাৰ অলি মেডামৰ আমাৰ এই মেডামে এইবিলাক ইয়াতে পুতিছে এইবিলাক এনেকৈ নমস্কাৰ আচ্ছা এইবিলাক ৰং কৰিছা নেকি এয়া মাছ ধৰি আছে এই পুখুৰী পাৰ্কখনত আহি ভাল লাগিছে সঁচাকৈ মানুহ চানুহ আজি লগ পাইছোঁ মানে ব্লগটো আপলোড দিওঁতে দেৰি হ'ল মানে চানডে আছিলে যোৱা চানডে কৰিছিলোঁ ব্লগটো চ' দিওঁতে দেৰি হ'ল সেইডাল কি গছ বুলি কয় দাম এই কলগছৰ দেখা কৰি আছে ওপৰত দেখি বোলে উৰি যায় দুটাই স্লো মোশন যাব দিয়া চ' ইয়াতে মানে G20 চলি আছিলে চ' G20 চাম বুলি ভাবিছিলোঁ চ' নাপালোঁ আজি মানে ভাঙিছে আমি আহোঁতে চ' ভিতৰত সোমাব দিয়া নাই এতিয়া বাহিৰৰ পৰা দেখাইছোঁ আপোনালোকক চাই লওঁ অকণমান ইয়াতে মানে মই এটা বস্তু মাৰ্ক কৰিছোঁ কি জানেনে এই যে স্কুটিবিলাক ইয়াতে বৰ বেছিকৈ চলে আৰু মই ইয়াতে স্কুটিয়ে প্ৰায়ভাগ চলা দেখি আছোঁ বাইক মানে কেইখনমানহে চলে মোৰ এই ভিডিঅ'টোতো বাইকো চলি আছে কেইখনমান কিন্তু মই স্কুটি বেছি দেখাইছোঁ কি কাৰণত বা সেইটো মই গম নাপাওঁ কিন্তু আৰু এইখনে হৈছে শুৱালকুছিখন আৰু ইয়াতে এনেকৈ চিল্কালৰ এইবিলাক পাট মুগাৰ কাপোৰ এইবিলাক পোৱা যায় মাহীহঁতৰ আগতে চ' অকণমান দেখুৱাইছোঁ আৰু ঘূৰি ঘূৰি এতিয়া ফাইনেলি ঘৰাই পালোঁ এতিয়া দোকানত যাওঁ ম'ম' লৈ তো গাইজ চাই পালোঁ পাৰ্ক ৰেষ্টুৰেণ্ট কোনো মানুহ নাই আহি আছে তো এইখন হৈছে মেইনখন চ' মেইনত আমি ল'ম ইয়াৰ পৰা চিকেন ম'ম' এণ্ড ইয়াৰ পৰা ল'ম ৰোল চিকেন ৰোল 60 টকা চ' গাইজ ইয়ালৈ যাই আছোঁ চ' ইয়াতে এইবিলাক চিল্কাই লওঁ দোকান বন্ধুসকল কিমান দেখাম ছাতৰ পৰা এয়া চাওক আপোনালোকে অকণমান বাহিৰৰ পৰাও চাওক ৰাতি এনেকুৱা দেখি দোকানবোৰ এনেকুৱা এইখন হৈছে মাহীহঁতৰ ৰেণ্টত দিয়া দোকানখন ইয়াতে 8:30মানতে বন্ধ হৈ যায় দোকান গাইজ ফাইনেলি আহি গৈ পালোঁ ঘৰ ম'মৰ ৰোল একদম খাব লাগে তৰকাৰী দেখি ভাত নাখালি নে কি কচোন ক তৰকাৰী দেখি ভাত খোৱা নাই দে আজি তৰকাৰী দেখি কেনে নাখালি দে
আজি মানে কি তৰকাৰীখনৰ কাৰণে ভাত নাখালে তাই তৰকাৰীখন মানে পচন্দ নহল মন পচন্দ নহল তাৰ কাৰণে নাখালে কি নহলে সঁচা চাবা নেকি ইয়াতে আছে কি কি তাৰমানে কি ৰিয়েকশ্যন মানে কি ৰিয়েকশ্যন উঠা খাব লাগে ঠাণ্ডা নহতে চ' বন্ধুসকল আজি পাৰ্কত গ'লো পিছবেলাখন ঘূৰিবলৈ চ' অকণমান পাৰ্ক দেখুৱালো আপোনালোকৰ শুৱালকুছি পাৰ্ক যিটো মানে বস্ত্ৰ উদ্যান বুলি কোৱা হৈছে এইখন পাৰ্ক মানে ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক এনেকৈ গধূলি সময়ত যায় ফ্ৰী হ'লে চ' আজি চানডে আছিলে চ' মানুহ হৈছে অকণমান দেখি ভাল লাগিছে মিউজিয়ামটো আছিলে চ' মিউজিয়ামটো দেখুৱালো আপোনালোকক গতিকে যদি কেতিয়াবা আহে আপোনালোকে তাত যাব চাব পাৰিব ঘূৰি ফুৰি আহি পেলাই এতিয়া ম'ম' খালো কিবা খালো চ' ভাত চাত খালো এতিয়া খাই লৈ কিনে ৰেডি গতিকে এতিয়া শুম আৰু শুৱাৰ কাৰণে ৰেডি হৈ গ'লো ইয়াৰে মানুহখিনি এনেকে ভাত চাত খাই লোৱাৰ তাৰপিছত 11:30-11টামান বজাত ৰাস্তাত ফুৰিবলৈ ওলাই যায় চব মানুহ এনেকে ওলাই যায় চ' বাহিৰত মই বাৰু এতিয়া নগ'লো ঠাণ্ডা গতিকে এনেকে চব কৰিলো শু আৰু এতিয়া টোপনি লাগিছে যায় মানে দিনত যিটো ৰাস্তাটোত গাড়ী চাড়ী অহৰহ চলি থাকে বা ৰাতিপুৱাৰ সময়ত বাইকতে এনেকে চলি থাকে চ' ৰাতিপুৱা মানে মানুহখিনি অলপমান দেৰিকে উঠে আৰু মানে ভাত চাত খালে ভাত চাত খালে এতিয়া 10:30 বজাত আধা ঘণ্টা 1 ঘণ্টামান এনেকৈ খোজ কাঢ়িব পুৰা দূৰলৈকে যাব তাৰ পৰা আকৌ ৰিটাৰ্ণ আহিব চ' আহি পেলাই এনেকে শুই থাকে গতিকে আজি ভিডিঅ'টো এইখিনি আছিলে যদি আপোনালোকে চাই ভিডিঅ'টি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটি মই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' আজি তেনেহ'লে গুড নাইট বাই বাই টাটা